নমস্কাৰ খম এই মুহূৰ্তত ৰাজ্যৰ লাখ লাখ জনসাধাৰণৰ বাবে লৈ আহিছোঁ চৰকাৰ ফালৰ পৰা ঘোষণা কৰা কেইবাটাও অতিকৈ গুৰুত্বপূৰ্ণ আৰু ঐতিহাসিক বিগ ব্ৰেকিং নিউজ। বন্ধুসকল, আজি অসম চৰকাৰ আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ মধ্যবিত্ত দৰিদ্ৰ পৰিয়াল আৰু কৃষকসকলক কেন্দ্ৰ কৰি কেইবাটাও বৃহৎ সিদ্ধান্তৰ কথা ৰাজহুৱা কৰিছে। অৰুণোদয় আঁচনি, ৰেচন কাৰ্ড, PMAY চৰকাৰী ঘৰ আৰু কৃষক সন্মান নিধিক লৈ চৰকাৰে নতুন নিয়ম কাৰ্যকৰী কৰিছে। ইয়াৰ উপৰি ভিডিঅ'ৰ শেষৰ ফালে বিধানসভাত পাছ হোৱা ঐতিহাসিক UCC আইন আৰু ঈদক লৈ মুখ্যমন্ত্ৰীৰ যি বিশেষ ঘোষণা, সেই সকলোবোৰ চৰকাৰী তথ্য এই ভিডিঅ'টোত বিতংভাৱে দাঙি ধৰা হৈছে। আমাৰ প্ৰথমটো ডাঙৰ খবৰ অৰুণোদয় আঁচনি আৰু ৰেচন কাৰ্ডক লৈ। অসম চৰকাৰ তৰফৰ পৰা স্পষ্ট কৰি ঘোষণা কৰা হৈছে, ৰাজ্যৰ ভুৱা তথ্য দি অৰুণোদয় আঁচনি আৰু বিনামূলীয়া ৰেচন কাৰ্ডক লৈ থকা লোকসকলৰ বিৰুদ্ধে এতিয়াৰে পৰা চৰকাৰ এক কঠোৰ ইনকুৱাৰী ভেৰিফিকেশ্যন প্ৰক্ৰিয়া আৰম্ভ কৰিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সদনত জনোৱা অনুসৰি যিসকল লোকৰ ঘৰত চৰকাৰী চাকৰি বা ব্যৱসায় থকাৰ পিছতো এই সুবিধাসমূহ লৈ আছে, তেওঁলোকৰ নাম তালিকাৰ পৰা কৰ্তন কৰা হ'ব আৰু চৰকাৰে কেৱল প্ৰকৃত অভাৱী তথা দৰিদ্ৰ পৰিয়ালসমূহে এই আঁচনিৰ বাবে যোগ্য বুলি ঘোষণা কৰিছে। আমাৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ PMAY চৰকাৰী ঘৰক লৈ। হ'ব পাৰে ৰাইজ আপোনালোকে ঠিকেই ভাবিছে, কাৰণ এই আঁচনিক ধনক লৈ চৰকাৰে এইবাৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰাৰ মতে চৰকাৰী পকী ঘৰৰ নতুন তালিকাত যাৰ নাম অন্তৰ্ভুক্ত হৈছে, তেওঁলোকৰ প্ৰথম কিস্তিৰ ধন অহা জুন মাহৰ প্ৰথম সপ্তাহৰ পৰাই পোনপটীয়াকৈ হিতাধিকাৰীৰ বেংক একাউণ্টত সোমাবলৈ আৰম্ভ কৰিব বুলি ঘোষণা কৰা হৈছে। ইয়াৰ উপৰি চৰকাৰে স্পষ্ট কৰি দিছে যে যিসকল প্ৰকৃত দৰিদ্ৰ লোকৰ নাম এই তালিকাত নাই, তেওঁলোকৰ বাবে চৰকাৰে পুনৰবাৰ নতুনকৈ আবেদন কৰা চৰকাৰী পৰ্টেল মুকলি কৰি দিব বুলি মুখ্যমন্ত্ৰী সংবাদ মাধ্যমত আগত প্ৰকাশ কৰিছে। আমাৰ তৃতীয়টো জৰুৰী খবৰ কৃষকসকলক লৈ। প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি PM-Kisan আঁচনিক লৈ চৰকাৰীভাৱে এক নতুন নিৰ্দেশনা জাৰি কৰা হৈছে। চৰকাৰী কৃষি বিভাগৰ তথ্য অনুসৰি যিসকল কৃষকে এতিয়ালৈকে নিজৰ একাউণ্টৰ e-KYC প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা নাই, তেওঁলোকৰ পৰৱৰ্তী কিস্তিৰ ধন চৰকাৰে বন্ধ কৰি ৰাখিব পাৰে বুলি ঘোষণা কৰা হৈছে। অসম চৰকাৰে জনোৱা মতে কৃষকসকলে ওচৰৰ CSC কেন্দ্ৰত গৈ এই তথ্যসমূহ আপডেট কৰিলেহে পৰৱৰ্তী চৰকাৰী সাহায্য লাভ কৰিব পাৰে বুলি ঘোষণা কৰা হৈছে। এইবাৰ আহিছোঁ অসম বিধানসভাৰ আটাইতকৈ ডাঙৰ ঐতিহাসিক খবৰটো লৈ। অসম বিধানসভাৰ মজিয়াত চৰকাৰৰ ফালৰ পৰা বহু চৰ্চিত UCC বিলখন সম্পূৰ্ণৰূপে পাছ কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা এই নতুন আইন অনুসৰি এতিয়াৰ পৰা অসমত বহু বিবাহ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে বুলি ঘোষণা কৰা হৈছে। অৱশ্যে এই আইনৰ পৰা জনজাতীয় সমাজত কিয় বাহিৰত ৰখা হৈছে তাৰ স্পষ্টীকৰণ দি হাফলঙৰ বিধায়িকা ৰূপালী langthasai সদনত কয় যে ভাৰতীয় সংবিধানৰ ৬ষ্ঠ অনুসূচীৰ অধীনত ট্ৰাইবেল সমাজৰ নিষ্ঠা শক্তিশালী পৰম্পৰাগত আইন ব্যৱস্থা ইতিমধ্যে থকাৰ বাবে আৰু তেওঁলোকৰ সমাজত একাধিক বিবাহ কৰাৰ কোনো প্ৰথা নথকাৰ বাবে চৰকাৰে ট্ৰাইবেল সমাজক ইয়াৰ আওকাণৰ পৰা বাহিৰত ৰাখিছে বুলি কৈছে। আমাৰ শেষৰটো গুৰুত্বপূৰ্ণ খবৰ সমাগত পবিত্ৰ ঈদ পূজাক লৈ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমেৰে আগত স্পষ্টকৈ জনাইছে যে এইবাৰ অসমৰ গৰিষ্ঠ সংখ্যক ইছলামিক সমাজে নিজে পবিত্ৰ গোধন গৰু কুৰবানী নকৰাৰ এক আদৰণীয় সিদ্ধান্ত গ্ৰহণ কৰিছে, যাৰ বাবে তেওঁক ধন্যবাদ জ্ঞাপন কৰে। কিন্তু ইয়াৰ লগতে মুখ্যমন্ত্ৰীয়ে এক বিশেষ নিৰ্দেশনা জাৰি কৰি কয় যে যিবোৰ অঞ্চলত হিন্দু ধৰ্মাৱলী লোক বেছিকৈ থাকে, সেইসমূহ স্থানত কোনো কাৰণত গৰু কুৰবানী কৰিব নোৱাৰিব আৰু এই নিয়মত অমান্য কৰিলে আৰক্ষীয়ে কঠোৰ আইন ব্যৱস্থা ল'ব বুলি চৰকাৰে ঘোষণা কৰিছে।
ৰাইজ আপোনালোকে ঠিকেই ভাবিছে এই পবিত্ৰ উৎসৱৰ দিনত আমাৰ সকলোৰে মাজত একতা থকাটো অতি প্ৰয়োজন আমাৰ জ্যোতিষ অসম নিউজ পৰিয়ালৰ তৰফৰ পৰা অসমৰ সকলো মুছলিম ভাই ভনীলৈ পবিত্ৰ ঈদৰ আন্তৰিক শুভেচ্ছা আৰু ঈদ মুবাৰক জ্ঞাপন কৰিছোঁ তো বন্ধুসকল অসম চৰকাৰে লোৱা এইসমূহ গুৰুত্বপূৰ্ণ সিদ্ধান্ত আৰু নতুন নিয়মক লৈ আপোনালোকৰ মতামত কি কমেণ্ট কৰি নিশ্চয় জনাব আপোনালোকৰ বাবে মই সদায় এনেদৰে কষ্ট কৰি অফিচিয়েল আৰু আটাইতকৈ সঁচা খবৰবোৰ লৈ আনি থাকিম অনুগ্ৰহ কৰি ভিডিঅ'টো এটা লাইক কৰক শ্বেয়াৰ কৰক আৰু আপোনালোকৰ প্ৰিয় চেনেল জ্যোতিষ অসম নিউজক এতিয়া ছাবস্ক্ৰাইব কৰি লওক ধন্যবাদ জয় আই অসম